গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক ভেষ্টিজৰ এক বহুত ভাল প্ৰডাক্ট ভেষ্টিজ হেয়াৰ স্কিন এণ্ড নেইল কেপচুলৰ বিষয়ে ক'ম। নামটো শুনি আপোনালোকে গম পাইছেই চাগে যে এই ছাপ্লিমেণ্টটো আমাৰ হেয়াৰ স্কিন এণ্ড নেইলৰ কাৰণে। আপোনালোকেতো গম পাই চাগে যে আমাৰ শৰীৰৰ ভিতৰৰ পৰা আমি কিমান সুস্থ, সেইটো আমাৰ হেয়াৰ স্কিন এণ্ড নেইলক দেখি গম পোৱা যায়। আপোনালোকেতো দেখিছেই চাগে যে বহুত সংখ্যক ব্যক্তিক কম বয়সৰ হ'লেও তেওঁৰ বয়স বহুত বেছি হোৱাৰ দৰে দেখা যায়। ইয়াৰ বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে, যেনে পলিউশ্যন, মেণ্টেল ষ্ট্ৰেছ, ডায়েট, স্মকিং, এমিনো এচিড, মিনাৰেলছ সঠিক মাত্ৰাত নোপোৱাৰ কাৰণে আমাক বহুত বেছি বয়স হোৱাৰ দৰে দেখা যায়। লগতে আমাৰ হেয়াৰ স্কিন এণ্ড নেইলত বহুত বেছি সমস্যাই দেখা দিয়ে। এই সকলোবোৰ সমস্যাৰ পৰা ভেষ্টিজ হেয়াৰ স্কিন নেইল কেপচুলে আমাক প্ৰতিকাৰ দিয়ে। আমি সকলোৱে বিচাৰোঁ যে আমাৰ হেয়াৰ স্কিন এণ্ড নেইল হেল্ডি হৈ থাকক। ভেষ্টিজ হেয়াৰ স্কিন এণ্ড নেইল কেপচুলটো গ্ৰীণ টি এক্সট্ৰেক্ট, বৰেজ অইল, মাল্টিভিটামিনছ, এমিনো এচিড যেনে লাইচিন, মিথাইনিন, চিষ্টিনৰ দৰে এমিনো এচিড থাকে। ভিটামিনছ যেনে ভিটামিন ই, ভিটামিন B6, ফলিক এচিড থাকে। মিনাৰেলছ যেনে মেগনেছিয়াম, জিংক, চেলেনিয়াম, বায়'টিন, আইৰণ আদিৰ কম্বিনেশ্যনৰ দ্বাৰা ইয়াক বনোৱা হৈছে। থকা গ্ৰীণ টি এক্সট্ৰেক্টত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে আমাৰ চুলি হেল্ডি কৰি ৰাখে আৰু চুলি সৰা কম কৰাৰ লগতে আমাৰ হেয়াৰ গ্ৰথত সহায় কৰে। ইয়াত এণ্টি এজিং প্ৰপাৰ্টি আছে, যি আমাৰ স্কিনৰ কাৰণে লাভদায়ক হয়। আমাৰ স্কিনৰ ৰিংকলছ কম কৰাত সহায় কৰে। আমাৰ স্কিনৰ দাগ, পিম্পলছ, পিগমেণ্টেশ্যন আৰু বিভিন্ন ধৰণৰ স্কিনৰ সমস্যাৰ কাৰণে লাভদায়ক হয়। আৰু ইয়াত বৰেজ অইল আছে। বৰেজ হৈছে এবিধ উদ্ভিদ আৰু এই উদ্ভিদৰ গুটিৰ পৰা উলিওৱা তেলেই হৈছে বৰেজ অইল। ই আমাৰ চুলিৰ কাৰণে বহুত ভাল হয়। ই আমাৰ চুলিক ড্ৰাই হোৱাৰ পৰা বচাই ৰাখে আৰু আমাৰ চুলিক ছফ্ট বনাই ৰাখে। লগতে আমাৰ স্কিনখনকো মইশ্চাৰাইজ কৰি ৰাখে আৰু আমাৰ নেইলৰ কাৰণেও লাভদায়ক হয়। ভিটামিনছ, ইয়াত থকা ভিটামিন ই, ফেটি এচিড আৰু ভিটামিন B6 আমাৰ চুলিক ষ্ট্ৰং কৰি ৰাখে। আপোনালোকে জানে যে সূৰ্যৰটো আল্ট্ৰাভায়লেট ৰশ্মি, সেই ৰশ্মিটো আমাৰ স্কিনত পৰিলে আমাৰ স্কিন ডেমেজ হৈ যায়। তো ইয়াত থকা ভিটামিন ই, ফলিক এচিড আৰু ভিটামিন B6 আমাৰ স্কিনখনক এই ৰশ্মিৰ পৰা প্ৰটেক্ট কৰি ৰাখে। ই আমাৰ নখৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। বিভিন্ন ধৰণৰ নেইল সম্বন্ধীয় সমস্যা যেনে নখ ভাঙি ভাঙি যোৱা, নখ পাতল হৈ যোৱা, য়েল্লো নেইল চিণ্ড্ৰমৰ কাৰণে ই লাভদায়ক হয়। বিভিন্ন ধৰণৰ নেইল সম্বন্ধীয় সমস্যাৰ পৰা আমাক বচাই ৰাখে। মিনাৰেলছ, মেগনেছিয়াম, জিংক, চেলেনিয়াম, আইৰণ আমাৰ চুলিৰ কাৰণে লাভদায়ক হয় আৰু হেয়াৰ স্কিন এণ্ড নেইলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। থকা বায়'টিন আমাৰ স্কিনৰ নতুন চেলছ বনোৱাত সহায় কৰে। লগতে বায়'টিন আমাৰ ফেটি এচিড প্ৰভাইড কৰে আৰু আমাৰ স্কিনখনক নাৰিছ কৰাৰ লগতে ক্লিয়াৰ কমপ্লেক্সন আনি দিয়ে। এমিনো এচিড যেনে লাইচিন আমাৰ চুলিৰ গড়ত থাকে। ইয়াৰ কাৰণে আমাৰ চুলি ঘন হয় আৰু চুলিৰ গ্ৰথ হোৱাত সহায় কৰে। এমিনো এচিড আমাৰ স্কিনৰ কোলাজেন নিৰ্মাণ কৰাত সহায় কৰে, যাৰ ফলত আমাৰ স্কিন ফিট হৈ থাকে। আৰু বয়স বাঢ়ি যোৱাৰ লগে লগে হেয়াৰ স্কিন এণ্ড নেইলত যি যি সমস্যা দেখা দিয়ে সেইবোৰ কম কৰাত সহায় কৰে। এই সকলোবোৰ সমস্যাৰ সমাধান হৈছে ভেষ্টিজ হেয়াৰ স্কিন এণ্ড নেইল কেপচুল। সঁচাকে বহুত ভাল প্ৰডাক্ট। আপোনালোকেও এইটো এবাৰ ব্যৱহাৰ কৰি চাব। আৰু যোনে যোনে এইটো ব্যৱহাৰ কৰিছে তেওঁলোকে ব্যৱহাৰ কৰি কেনে পালে কমেণ্টত জনাই দিব নাপাহৰিব। এই হেয়াৰ স্কিন এণ্ড নেইল কেপচুলটো সকলোৱে ব্যৱহাৰ কৰিব পাৰিব বয়স 12 বছৰৰ ওপৰত দিনত 2 বাৰ খাদ্য খোৱাৰ পাছত। ইয়াৰ MRP হৈছে 585, DP প্ৰাইচ হৈছে 500, PV হৈছে 16.67। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।